এইটো এটা আমাৰ বাৰান্দা যিটো আমাৰ গোটেই টিন খোপা পৰিখিনি খতম চাৰখাৰ হৈ গ'ল। ৰাতিটো ইয়াত পূৰা পানী হৈ আছিলে। গোটেইফালে আমাৰ একোৱে নাই, চব ধ্বংস হৈ গ'ল। তামোল গছখিনি কেনেকৈ পৰিছে, গোটেই একো নাই। থাকোৱে জুপুৰিৰ ঘৰত, তাতে আকৌ সেইখিনিও ধ্বংস হৈ গৈছে। এইফালে আকৌ আমাৰ চৰকাৰে দিয়াত যেনে তেনে এটা ঘৰ পাইছিলোঁ, সেই ঘৰটো বনাই আছিলোঁহে কেনেকৈ চাওকচোন, ইমান ডাঙৰ বাঁহনিখিনি গোটেই ঘৰত পৰি, আম গাছ, জাম গাছ, কি গছ গোটেই পৰিখিনি। এইফালে ৱাল ভাঙি গৈছে, এইফালে গোটেই ইমান ডাঙৰ গছখনি আমাৰ ঘৰৰ ওপৰত পৰি গৈছে। ৰাতি ইয়াত একেবাৰে পূৰা পানী। ৰাতি পূৰা ইমান পানী হৈছে না, মানুহে নিজকে বচাব নে ঘৰকে বচাব তেনেকৈ স্থিতি আহি গৈছিল। একেবাৰে খতম। তোমরা পাকঘর দেখাও তো, ভিডিও করে দাও, ভিডিও করে সব শেষ, টিন গেছে গা খতম। কোমরে বেদনা করে বেদনা দেখলেই নাকি শেষ, পুরো বরবাদ। এইটো তামোল গছ কেনেকে পৰিছে, ৰাস্তা পুৰা ব্লক। এইটো এনেকা ভয়ংকৰ ঘূৰ্ণি বতাহ ধুমুহা বৰষুণ দিলে যে এটা চৰাইও বাচিব পৰা নাই, চৰাই মৰি থাকিলে। তো কালি আহিছিলে ধুমুহা, তো ধুমুহাৰ ফলত কি হৈছে চাওক, এইফালে দেখাই দিয়া। সেইটো চাওক, আমাৰ নতুন ঘৰ বনাই আছিলোঁ আমি, তাত চাওক গছ পৰি অলপ ৱাল ভাঙি গৈছে। তাৰপিছত এইফালে আহিছোঁ, এইফালে চাওক, এইফালে আমাৰ কল আছিলে, এইফালে পুৰা ঢাক খাই গৈছে। এইফালে বাথৰুমো আছিলে, গোটেই ৰাস্তাটো ব্লক হৈ গৈছে। ঠিক আছে, তাৰপৰা এইফালে ঘৰৰ এইফালে দেখা দিয়া, এইটো আমাৰ ঘৰ হৈছে চাওক, আলনাৰ পৰা ধৰি গোটেই তাৰপিছত আলনা চালনা ভাঙি শেষ হৈ গ'ল, পূৰা শেষ। টিন এইফালে চোৱাই দিয়া, টিন পাত মানে পূৰা ভাঙিলে আৰু। তাৰপিছত অলপ চাইডতো ভিতৰত পূৰা একদম লেপটো চব যিমান আছিলে চব বৰষুণত তিতি শেষ। তাৰপিছত এইফালে আহি যোৱা ৰশ্মি, সেইটা দেখাতো। সেইফালে চাব পাৰিছে বাঁহৰ গছজোপা পূৰা একদম কি ক'ম, জ্বৰৰ পৰা একদম মানে উঘালি পৰিছে, পূৰা একদম পৰিছে। তাৰপিছত এইফালে আহি যোৱা, ঠিক আছে, এইফালে চাওক, এই যে বাটজাৰটো পূৰা তলত পৰিছে। আৰু দেখাই দিছোঁ জলদি, এই ঘৰটো চাই যাওক, এই ঘৰটো টিন পাত একদম শেষে আৰু সেদিকে চল, এদিকে ৰশ্মি, এদিকে একদম মানে কি ক'ম আৰু, এতিয়া নতুনকৈ আকৌ কৰিব লাগিব চব বস্তু। এইফালে চব গছ পূৰা একদম ভাঙিছে আৰু দেখা যায়। তাৰপৰা এইটো চাওক, আমাৰ ওচৰৰ ঘৰৰ মানুহৰ চাওক গ্লাছ ভাঙি কিনি শেষ। তাৰপিছত এইফালে ৰাস্তাৰ দেখা যায়, ৰাস্তাৰ অৱস্থা এনেকুৱা।
এইফালে পুরো গছ একদম পরি হয়েছে। তারপরে এদিকে এই গাছটা দেখা যায় এদিকে। এইফালে সব ঠিক আছে রাখো। তো এইটো আমাৰ গাঁওখনৰ নাম হৈছে ৮ নং শ'লমাৰী। এইফালে চাব পাৰিছে গছ পৰি, এইটো আপোনাৰ ইলেক্ট্ৰিক ৱায়াৰ চাওক তলত পৰি কিনে চাওক কেনেকুৱা গছ ভাঙিছে। তাৰপিছত এইফালে চাব পাৰিছে ৰাস্তা পুৰা ব্লক হৈ গৈছে, মানুহৰ বহুতো সমস্যা হ'বলৈ মানুহ হৈ আছে। মানে ব্যৱস্থাই নাই মানে মানে যাব নোৱাৰি আৰু সিহঁতে। সেইফালে চাব পাৰিছে মানুহ কেনেকুৱা আহিব পাৰি আহি আছে, গাছফালে দেখা ইমান ৰিক্সি। ইয়াত লাইটৰ ৱায়াৰ চাওক তলত পৰি আছে। এইফালে দেখাই দিয়া, এইফালে ৰাস্তা পুৰা বন্ধ আৰু মানুহৰ বহুত অসুবিধা হৈ আছে গাড়ী মটৰ লৈ আহোঁতে। বন্ধ হৈ আছে।